अहम सुमन हरिप्रिया असम विधानसभायाः सदस्यरूपेण निर्वाचिता ईश्वरस्य नाम्नि शपथं कृता वदामि यत् विधिना स्थापित भारतस्य संविधानं प्रति अहं प्रकृतविश्वासं निष्ठां च पोषयिष्यामि। अहं भारतस्य प्रभुत्वं अखण्डतां च अक्षुण्णं रक्षिष्यामि तथा अहं मम कर्तव्यं श्रद्धापूर्वक निर्वहनं करिष्यामि। I now request Sri Suren Phupon, Honorable MLA. মই শ্ৰী সুৰেণ ফুকনে অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। I now request Sri Susanto Borgohain, Honorable MLA, to take this vote. মই শ্ৰী সুশান্ত বৰগোহাঁয়ে অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। ধন্যবাদ। I now request Sri Suzamuddin Laskar, Honorable MLA, to take the vote. আমি মোহাম্মদ সুজামুদ্দিন লস্কর আসাম বিধানসভার সদস্য নির্বাচিত হইয়া আল্লাহর নামে শপথ করিতেছি যে আমি বিধি দ্বারা প্রতিষ্ঠিত ভারতের সংবিধানের প্রতি প্রকৃত বিশ্বাস ও আনুগত্য পোষণ করিব। আমি ভারতের সার্বভৌমত্ব ও সংহতি রক্ষা করিয়া চলিব এবং যে কর্তব্যভার আমি গ্রহণ করিতে চলিয়াছি তাহা বিশ্বস্তভাবে নির্বাহ করিব। I now request Sri Teras Gwala, Honorable MLA, to take his oath. মই শ্ৰী তেৰছ গোৱালা অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম।
now request Sri Utpal Bora Honorable MLA to take his oath. মই উৎপল বৰা অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। I now request Sri Abdul Aziz Honorable MLA to take his oath. আমি আব্দুল আজিজ আসাম বিধানসভার সদস্য নির্বাচিত হইয়া আল্লাহর নামে শপথ করিতেছি যে আমি বিধি দ্বারা প্রতিষ্ঠিত ভারতের সংবিধানের প্রতি প্রকৃত বিশ্বাস আনুগত্য পোষণ করিব। আমি ভারতের সার্বভৌমত্ব সংহতি রক্ষা করি চলিব এবং যে কর্তব্যভার আমি গ্রহণ করিতে চলিয়াছি তা বিশ্বস্তভাবে নির্বাহ করিব। I now request Sri Abdul Batin Khondakar Honorable MLA to take his oath. মই আব্দুল বাতিন খন্দকাৰ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I now request Sri Abdul Rahim Ahmed Honorable MLA to take his oath. মই আব্দুল ৰহিম আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ। ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I
now request Sri Abdus Sobhan Ali Sarkar, Honorable MLA, to take it. মই আব্দুছ সুবহান আলী সরকার অসম বিধানসভার সদস্য নির্বাচিত হওয়াত আল্লাহর নামত শপথ খাই কওঁ যে বিধির দ্বারা স্থাপনা করা নিষ্ঠা সহকারে প্রতিজ্ঞা করো ভারতের সংবিধানের প্রতি মই প্রকৃত বিশ্বাস আর নিষ্ঠা পোষণ করি মই ভারতের প্রভুত্ব আর অখণ্ডতা অক্ষুণ্ণ রাখিম আর মই গ্রহণ করিব ধারা কর্তব্য শ্রদ্ধাপূর্বক নির্বাহন করিম। I now request Sri Aftabuddin Mullah, Honorable MLA, to take his oath. মই আফতাবুদ্দিন মোল্লা অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। Now request Sri Ajay Kumar Rai, Honorable MLA, to take his oath. মই অজয় কুমাৰ ৰায় অসম বিধানসভাৰ সদস্য নিৰ্বাচন হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I now request Sri Ukil Gogoi, Honorable MLA, to take his oath. মই
শিল গগৈ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য আৰু শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। ধন্যবাদ। I now request Sri Aminul Islam Muhammad, Honorable MLA, to speak. মই আমিনুল ইছলাম অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহ তালাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা নিষ্ঠা সহকাৰে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। I now request Sri Omiya Kumar Bhuya, Honorable MLA, to take his seat. অহং ডক্টৰ অমিয় কুমাৰ ভূঞা অসম বিধানসভায় সদস্য ৰূপেণ নিৰ্বাচিতং ঈশ্বৰানাহি শপথং কীতা বদামিত বিধিনাথাপিত ভাৰতস্য সংবিধানৰ প্ৰতি অহং প্ৰকৃত বিশ্বাসং নিষ্ঠাংশ পোষয়ামি অহং ভাৰতস্য প্ৰভুতং অখতাতংশ অক্ষুণ্ণ ৰক্ষিষ্যামি তথাচ অহং মম কৰ্তব্যং শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিষ্যামি। নমস্কাৰ। I now request Sri Ashraful Hussain, Honorable MLA, to take his seat. মই আশৰাফুল হুছেইন অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I now request Sri Asif Mohammed Nazar, Honorable MLA, to take his seat.
মই ডক্টৰ আসিফ মহম্মদ নাজাৰ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাহৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I now request Sri Bhaskar Jyoti Barua, Honorable MLA, to take his seat. শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। I now request Sri Bhupen Boro, Honorable MLA, to take his seat. मुस्रि भूपेन बर' असम विधानसभानि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लायोदि आंहा आयेन खान्थिजों सुजुनाय भारत संबिजितनि सायाव फोथायनाय आरो गनायनाय थागोन आरो भारतनि सार्वभौमत्व आरो खौसेथि रैखा खालामगोन आरो आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन। I now request Sri Biswajit Fukan, Honorable MLA, to take his oath. মই শ্ৰী বিশ্বজিৎ ফুকন অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব লগা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। এতিয়া সময় 11:30 বাজিছে। এতিয়া আমাৰ হাতত আচলতে এতিয়াও মোটামুটি 33জন শপত গ্ৰহণ কৰিবৰ কাৰণে বাকী আছে।
গতিকে এইখিনি 33 দিনৰ সময় যদি আমি লৈ লওঁ তেতিয়াহ'লে এনেদৰে আৰু 1 ঘণ্টামান লাগিব। গতিকে যিহেতু আজি জুম্মাৰ নামাজ, গতিকে আমি পৰম্পৰা যিটো আমাৰ বিধানসভাৰ যিটো নিয়ম, সেই নিয়ম অনুযায়ী আমি নিশ্চয় সদন স্থগিত ৰাখিব লাগিব। গতিকে মই আবেলি সদন 3টা বজালৈকে স্থগিত ৰখাম। এই মানে কোভিডৰ কাৰণে মছজিদত জুম্মাৰ নামাজ নহয়। আমি আপোনালোকক ইতিমধ্যে কাৰ্যবিবৰণী পঠাই দিছোঁ 3টালৈকে। গতিকে আমি আবেলি 3 বজালৈকে সদন স্থগিত ৰখা হয়। নাই, যদি আপোনালোকে আপত্তি কৰে আমি চলাই দিম। চলাই দিয়ক। না, আপোনালোকে যদি আপত্তি নকৰে তেতিয়াহ'লে আমি সদন কণ্টিনিউ কৰিম। নহয় ছাৰ, জুম্মা আছে, জুম্মা নোহোৱা নাই, জুম্মা হ'ব, কোনোবাই যদি যায় যাব, জুম্মা নগ'লে নাই, কিন্তু টাইমটো আধা ঘণ্টালৈকে। আধা ঘণ্টা নহয়, আমি নিৰ্দিষ্ট টাইম আমি 3টা বজালৈকে আছে। চিডিউল টাইমতে হ'ব। চিডিউল টাইমতে হ'ব। গতিকে আমি সদন 3 বজালৈকে স্থগিত ৰখা হ'ব।